हेलो फ्रेंड्स एया মই আপোনালোকৰ আগলে বগৰী আচাৰৰ এটা ৰেচিপি লৈ আহিছো এয়া গুৰ দেখিছে আপোনালোকৰ আগত গুৰখিনি মই লৈ লৈছো আৰু এই বগৰীখিনি মই বহুত আগতেই শুকুৱাই থৈছিলো এতিয়া মই ভালদৰে ধুই লৈছো বগৰীখিনি তাৰ পাছত গৰম পানী এনেকে দি তাতে গুৰখিনি আপোনালোকে গলাই ল'ব গুটেখিনি গুৰ এয়া চাই গৈ থাকক আৰু মই ঘৰত বনোৱা মছলা ইউজ কৰিছো এইখিনি মই দেখিব পাইছে মই কেনেকুৱা ধৰণৰ মছলা ইউজ কৰিছো এতিয়া বৰ্তমান মই জলকীয়াখিনি সাইড কৰি এইখিনি মই মছলা অলপ গৰম অকল ভাজি লম ভাজি লোৱাৰ পিছত এইদৰে গুটিখিনি মই একেলগে লগ কৰি মই দি দিছো তাৰ পিছত এইখিনি মই ভাজি লৈছো গুৰখিনি অলপ অলপকৈ গলিছে আৰু এইখিনি চাওক বগৰীখিনি এনেকৈ আপোনালোকে অলপ অলপ গুচাই ল'ব তেতিয়াহে আপোনাৰ গোটেইখিনি বস্তু মছলা বা গুৰখিনি আপোনাৰ ভিতৰত বগৰীখিনিৰ ভিতৰত সোমাব তো এনেকৈ আপুনি গোটেইখিনি বগৰী এনেকৈ অঁতৰাই ল'ব এয়া গুৰখিনি গোটেইখিনি গলি গ'ল ইমান ধুনীয়াকৈ গলিছে চাওকচোন তাৰ পিছত মই এখন চাকনিত মই গুটিখিনি গুৰ যোনখিনি গলি গ'ল সেইখিনি মই চাকি লৈছোঁ কাৰণ তাৰ ভিতৰত কিবা গুৰি কিবা থাকিব পাৰে তো সেইটো কাৰণে মই ধুনীয়া ধৰণকৈ চাকি লৈছোঁ চাকি এতিয়া তাৰ পিছত আকৌ মই এইখিনি গৰম কৰি দিম গেছত উঠাই ভিডিঅ'টো চাই গৈ থাককচোন এইখিনি মছলা মই এতিয়া ধুনীয়াকৈ খুনি পেলাম এয়া আপোনালোকে দেখিব পাইছে যে মই খুনি লৈছোঁ ধুনীয়াকৈ মছলাখিনি তাৰপৰা শুকান জলকীয়াখিনিও মই ভাজি লৈছোঁ ধুনীয়াকৈ এয়া চাওক ধুনীয়াকৈ ভাজি লৈছোঁ ভাজি তাৰপিছত এইখিনিও মই ধুনীয়াকৈ খুনি ল'ম চাওক এয়া মই এতিয়া অকণমান তেল দিছোঁ গৰম কৰি লৈছোঁ তাতে তেজপাত দি দিছোঁ আৰু পাঁচফোৰণো দিম তাতে মই এয়া চাওক পাঁচফোৰণ দিছোঁ এয়া মই নহৰু দি দিছোঁ অলপ থেতেলি লৈছোঁ অলপ সেনেকৈ আপোনালোকে গুড়ি কৰি দিব নালাগে তাৰপিছত এই গুড়ৰ পানীখিনি মই গোটেইখিনি তাতে মই দি দিছোঁ এইখিনি গুড়ৰ পানী যেতিয়া উতলিব এয়া উতলি আছে চাওকচোন এয়া উতলি থাকোঁতে আপুনি অকণ হালধি দি দিয়ক তাতে আৰু নিমখ দিব তাৰপিছত আপুনি বগৰীখিনি তাতে দি দিব এয়া চাওক বগৰীখিনি মই দি দিছোঁ এয়া চাওক কি ধুনীয়াকৈ উতলি আছে তাতে মই এতিয়া মছলাখিনি যোনখিনি খুনি থৈছিলোঁ জলকীয়া গুড়ি আৰু মছলা গুড়ি গোটেইখিনি মই তাতে দি দিছোঁ এয়া চাওক কি ধুনীয়াকৈ বগৰী আচাৰখিনি হৈ গৈছে এতিয়া এয়া খাব পৰা হৈ গৈছে
বগৰী আচাৰখিনি ঠাণ্ডা হোৱাৰ পাছতহে বটল এটাত ভৰাই পেলাব, চিচাৰৰ বটলত। এয়া চাওক কি ধুনীয়া হৈছে বগৰীখিনি। এয়া মই ঠাণ্ডা হোৱাৰ পিছত বটলত ভৰাই দিছোঁ, চিচাৰৰ বটলত। কি ধুনীয়া হৈছে, আপোনালোকে ট্ৰাই কৰিব পাৰে এইদৰে। আৰু থেংক ইউ ভিডিঅ'টো চাই থকাৰ বাবে।